শাওণ মাহ আৰু কল্পনা পাটোৱাৰীৰ কণ্ঠৰ এয়া কামৰূপী লোকগীত সঁচাকৈ বিশেষ নহয়নে কল্পনা পাটোৱাৰী অসমীয়া হৈও তেখেত চিনাকি ভোজপুৰী কুইন হিচাপে 4 বছৰ বয়সতে মঞ্চত গীত পৰিবেশন কৰি বৰ্তমান সময়ত তেখেতে প্ৰায় 30টা আঞ্চলিক ভাষাত গান ৰেকৰ্ড কৰিছে আৰু 12,000টা গান গাইছে অসমীয়া ভোজপুৰী হিন্দী বাংলা ইংৰাজী বজ্ৰাৱলী বড়ো দেউৰী মিচিং মৈথিলী আৰু সংস্কৃত ভাষাত গান গোৱা কল্পনা পাটোৱাৰীয়ে এই গান দুটা যে গাইছিল আগতে জানিছিল নে दूजा सोनी भी तू हद ऐसे क्यों 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 करता तू 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 मुंह पे थू 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 प्यार में আপোনালোকে জানেনে ছাপ্ৰাহিয়া পূৰ্বী শৈলীত গান গোৱা প্ৰথম গৰাকী মহিলা কণ্ঠশিল্পী হৈছে কল্পনা পাটোৱাৰী 2003 চনত কল্পনা পাটোৱাৰীয়ে আত্মপ্ৰকাশ কৰা ভোজপুৰী এলবাম গানৱালা লে যা ৰাজাজী আছিল সেই বৰ্ষটোৰ বেষ্ট সেলিং এলবাম যিখন 1 কোটিতকৈও অধিক বিক্ৰী হৈছিল মেল ডমিনেণ্ট এখন সাংগীতিক জগতত নিজকে ৰাণী হিচাপে প্ৰতিষ্ঠা কৰাটো অৱশ্যে এটা চেলেঞ্জ অসম কন্যা হিচাপে আমি তেখেতক লৈ সঁচাকৈ গৌৰৱান্বিত হস্তিৰ কন্যা খ্যাত প্ৰতিমা পাণ্ডে বৰুৱাই যিদৰে কামৰূপী লোকগীতক বিশ্বৰ প্ৰান্তে প্ৰান্তে লৈ যোৱাৰ চেষ্টা কৰিছিল ঠিক সেইদৰে এই চেষ্টা আগবঢ়াই লৈ গৈছে কল্পনা পাটোৱাৰীয়ে এয়া শুনি চাওক কেনে লাগিল বাৰু আমাৰ অসম কন্যাগৰাকীৰ বিষয়ে জানি এনে ধৰণৰ কন্টেন্ট পাই থাকিবলৈ জড়িত থাকক আমাৰ ফেচবুক ইনষ্টাগ্ৰামৰ লগতে ইউটিউব চেনেলৰ সৈতে চিত্ৰবন